হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু ফাৰ্ষ্ট টাইম মোৰ আজি থপৰাটো নেদেখাওঁ আৰু আজি যাম এটা ধুনীয়া জেগাত যাম, তো চাই থাকিব। আৰু এয়া পালোঁ আমি জাৰবৰী, আৰু ইয়াতে আমাৰ কি ওচৰৰ পাজৰত যিখিনি গাঁও আছে মানে কি ইয়াতে হয়, জাৰবৰীতে মানে কি হাট বজাৰ হয় ইয়াতে, আৰু সোমবাৰ বহে আৰু শুক্ৰবাৰ বজাৰ বহে ইয়াতে। আৰু কমাৰ্চিয়েল জেগা আমাৰ এইখিনিত জাৰবৰীয়ে হয়, মানে কি আমাৰ একদম ওচৰৰ জেগা। তো বলক, আৰু এইফালে দিয়ে হিন্দালৰ তলক যায়, মানে কি হিন্দাল প্ৰভুত যিটো মন্দিৰ আছে তো এইফালে দিয়ে যোৱা হয়। আৰু ওচৰতে আছে এইটো MP স্কুল, খানপাৰা MP স্কুল। আৰু এইটো মন্দিৰতে শিৱৰাত্ৰিৰ দিনাখন মানে কি বহুত মানুহ হয়, মানে বহুতেই হয়। আৰু মানে কি এইবাৰ মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু বনোৱা নহ'ল আৰু বিশেষ কিছুমান অসুবিধাৰ কাৰণে। তো নেক্সট টাইম ট্ৰাই কৰিম। ইয়াৰে যদি আমি চিধা যাওঁ আমি পাম মেঘালয়, আৰু যদি আমি ৰাইট ছাইড যাওঁ ইফালে চানডুবি। তো আমি এতিয়া যাম চিধা মেঘালয়। আৰু সেই ধুনীয়া জেগাখিনিৰ নাম হ'ল খামাৰ, আৰু আমি আজি খামাৰতে আহিছোঁ, আৰু খামাৰ মেঘালয়ত পৰে। আৰু এয়া চাওক, মানে কি গোটেই গছবিলাকৰ কিবা জোখ-মাখ লৈ আছে। আৰু ইয়াৰে চাগে হ'ব মেঘালয় গভৰ্ণমেণ্টৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হ'ব চাগে। তো কিবা জোখ লৈ আছে গছবিলাকৰ, আৰু কিবা নাম্বাৰিং কৰি আছে গছবিলাকৰ তাত। আৰু মই এইটো ৰাস্তাৰে আজিলৈ কেতিয়াও আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে। তো অলপ মানে কি যিমান ভাল লাগিছে সিমান অলপ ভয়ো লাগিছে, মানে ওচৰে পাজৰে কোনো মানুহ নাই, সৰু সৰু ৰাস্তা আছে জংঘলৰ মাজত কিছুমান। তো সেইবিলাক ৰাস্তাৰে ভিতৰৰ ফালে গাঁও আছে, মানে ওচৰতে মানুহ এজনক সুধিছিলোঁ, তো গাঁও আছে ভিতৰত, কিন্তু ওচৰে পাজৰে একো নাই, পূৰা জংঘল আৰু সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ। কপাল বেয়া চাগে আমাৰ আজি, মানে ইয়াৰে পৰা যাব নিদিয়ে আৰু আগৰ ফালে, গেট বন্ধ পূৰা। বেয়া লাগিল বহুত, কিন্তু উপায় নাই। তো যাম আৰু বেলেগত যাম এতিয়া আৰু। বেয়া লাগিল বহুত, মানে য'ত যাম বুলি ভাবিছিলোঁ তাত যাব নোৱাৰিলোঁ, মানে কি ৰাস্তা বন্ধটো দেখিলে। তো এতিয়া মানে কি আমি ৰাইট ছাইডে যিটো আছিলে চানডুবিৰ ফালে যোৱা ৰাস্তা, তো আমি চিধা এতিয়া চানডুবিৰ ফালে যাম। আৰু তাত এটা ধুনীয়া নিজৰা আছে, মানে কি বাৰেগাঁও বুলি কয়, তো তাত যাম আমি এতিয়া। আৰু এইটো ভিতৰৰ ৰাস্তাটো মানে কি বহুতেই বেয়া, মানে একদম মানে কি ৰাস্তাবিলাক গোটেই ভাঙিছে, পূৰা শিলবিলাক ওলাই আছে, একদমেই বেয়া এইটো ৰাস্তা, কিন্তু পৰিৱেশটো ধুনীয়া।
আৰু আমি এতিয়া আহি পালোঁ বাগান। চাওক গোটেই চাহ বাগিচা ইয়াতে, আৰু চাহৰ খেতিৰ কাৰণে অসমখন মানে কি গোটেই পৃথিৱীতে বিখ্যাত। আৰু চাহ বাগিচাৰ মাজতে আছে এইটো ৰাম মন্দিৰ। আহিছোঁ মই আগতে ইয়াতে, 2-3বাৰ চাগে আহিছোঁ ইয়াতে, ধুনীয়া লাগে। এতিয়া ফাইনেলি আহি পালোঁ আমি বাৰেগাঁও। তো নিজৰাটোৰ ওপৰত অলপমান ওপৰত উঠিব লাগিব, মানে তো ওপৰত গৈ আছোঁ এতিয়া, বলক। তো আমি নিজৰাটোৰ ওপৰত গৈ আছোঁ। বহুত ভাগৰ, বহুতেই ভাগৰ। সেইফালে আছে তলত নিজৰা। তো গৈ আছোঁ ওপৰৰ ফালে আৰু। দৌৰিলোঁ, দৌৰি আছোঁ। এয়া চাওক তলত আৰু মানে কি কথাত নোলাই হৈছে, মানে কি গৰমৰ দিনত মানে কি ইয়াতে বহুত মানুহ হয় গা ধোৱাৰ কাৰণে, বহুত মানুহ হয়। হ'ব আৰু লাহে লাহে, এতিয়া বৰ্তমান নাই আৰু। চাওক এতিয়া আমি যাব ওলাইছোঁ যাব। তো যাওঁ এতিয়া, মানে ভাল লাগিছে আহি পেলাই, জেগাখিনি ধুনীয়া জেগা।